কংগ্ৰেছ আৰু PHLCয়ে ইয়াত এলায়েন্স কৰিছো। কংগ্ৰেছ দলে এটা ধৰক যেনেকৈ পলিচি আছে সব জাতি জনজাতি সবক মিলাই দিছে আপোনালোকে কিন্তু বিশেষকৈ ট্ৰাইবেল আৰু নন ট্ৰাইবেল বিলাকক আপোনাৰ ভোট কৰ্তন এইবিলাকৰ এটা আপোনাৰ দাবী আছিল আগৰ পৰা সেই কংগ্ৰেছ সেইটো মানি ল'বনে আপোনাৰ? সেইটো তেনেকা নহয়। এতিয়া আমি জইণ্টলি চৰকাৰটো ফৰ্ম কৰিমতো, সেইকাৰণে এতিয়া মিনিমাম প্ৰগ্ৰামটো থাকিব, সেইমতেহে কাম কৰিম। এতিয়া আপোনাৰ নন ট্ৰাইবেল বিলাকক ভোটত কৰ্তনৰ মেলে কিবা এটা আপোনাৰ যিখিনি দাবী আছিল সেইটোত আপুনি একে থাকিব নে হাল সলনি কৰিছে আপুনি? 6 শিডিউল মতে যিটো আইন কৰিব লাগে সেইটোহে আমি কৰিম, কনষ্টিটিউশ্যন মতে যিটো কৰিব লাগে সেইটোহে কৰিম। ভোট কৰ্তন কৰিলেও ইলিগেল ভোটাৰ্ছ যিবিলাকে ইলিগেল ভোটাৰ্ছ হয় কাউন্সিল ইলেকশ্যনৰ কাৰণে, MLA ইলেকশ্যনৰ কাৰণে নহয়, MP ইলেকশ্যনৰ কাৰণে নহয়, কাউন্সিল ইলেকশ্যনৰ কাৰণে সেইটো 6 শিডিউল মতে কৰা হ'ব। তাৰমানে এতিয়া ধৰক যিখিনি ইয়াত আগৰ পৰা থকা নন ট্ৰাইবেল আছে তেওঁলোকৰ প্ৰতি আপোনালোকৰ ধৰে পাৰ্টি একো মানে নাই, একো প্ৰব্লেম নাই। আমি তেওঁলোকক খেদা কথা নুঠে, ইয়াত সকলোৱে ইয়াত থাকিব আৰু আইনমতে 6 শিডিউল ইমপ্লিমেণ্ট কৰিবলৈতো তেওঁ সকলোৱে আমাক সহায় কৰিব, একো ভয় কৰিবলৈ